ফলাফল হ'ব আজিতো 10 তাৰিখ আপোনালোকে জানে নিৰ্বাচন চলিব আৰু আপোনাৰ 12 তাৰিখত আমাৰ কাউণ্টিং হ'ব 12 তাৰিখত আমি একদম ৰাইজে আমাক বিজয়ী বুলি মানে সম্বৰ্ধনা কৰিব আমি এইখিনি জানো। বিজেপিৰ যিটো চৰকাৰ আছে এতিয়া 3 বছৰত মানে বিটিআৰত কোনো উন্নয়নৰ কাম কৰিব পৰা নাই বুলি বিপিএফৰ হয় এইটোতো ক'বই বিৰোধীয়েতো ক'বই আমি উন্নয়ন কৰিছোঁ ন নাই কৰা এইটো আমাৰ ৰাইজে জানে আপোনালোকে জানে ৰাইজে জানে আমি উন্নয়ন কৰিছোঁ ন নাই কৰা এইটো ৰাইজে আগৰ দিনত কেনেকুৱা বিটিআৰ এই বিটিচিখন চলিছিল আগৰ দিনত এনেকুৱা আমাৰ ঘৰৰ আমি হয়তো স্কুল কলেজত পঢ়িছোঁ যেতিয়া আমি স্কুলত গৈছোঁ মা দেউতাই ভয় খাই আছিল যে কোনোবা আমাৰ ল'ৰাটো স্কুলত গ'ল ছোৱালীটো স্কুলত গ'ল আহিব পাৰে না নাই এটা বিৰাট এটা মানে ভয়ৰ আতংকত থাকিছিল কোনোবা আপোনাৰ সাধাৰণ যিবিলাক মানুহ আছে সেইবিলাক কামত গৈছে যাৰ নিজৰ ব্যক্তিগত কামত গৈছে মা দেউতাই ঘৰত বহি চিন্তা কৰিছে যে আমাৰ এইটো আহিব না নাই এইটো বিপিএফৰ এইবিলাক ষ্টাইল আছিল আপোনালোকে এতিয়া জানে আমাৰ বিটিআৰ ৰাতি 12টা নাই 1টা নাই 2টা নাই আপোনালোকে যিমান সময় ঘূৰিব ফুৰিব কোনো নাই ক'বলগীয়া এইবিলাক আপোনালোকে জানে এতিয়া কেনেকুৱা বিটিআৰবিলাক চলি আছে বিৰোধীয়ে বিৰোধীৰ কথা কৈ থাকিব আমি আমাৰ কথা কৈ থাকিম ৰাইজে ৰাইজৰ